নমস্কাৰ আপোনালোকক আমাৰ ইউটিউব চেনেল পাৰফেক্ট ৰিভাৰলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ আহিব লগা পৰীক্ষাসমূহৰ বাবে এটা গুৰুত্বপূৰ্ণ টপিক অসম বুৰঞ্জীৰ যুদ্ধসমূহৰ বিষয়ে আজি আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইটাখুলি ৰণ হৈছিল 1682 চনত। 1682 চনত হোৱা এই ৰণৰ সময়ত আহোমৰ ৰজা আছিল গদাধৰ সিংহ। আহোমৰ সেনাপতি আছিল দিহিঙীয়া আলোন বৰবৰুৱা আৰু মোগলৰ সেনাপতি আছিল মনচুৰ খান। আহোম আৰু মোগলৰ শেষ ৰণ বুলি ইটাখুলি ৰণক জনা যায়। মুছলমানৰ প্ৰথম আক্ৰমণ। 1206 চনত মুছলমানৰ প্ৰথম আক্ৰমণ হৈছিল। মহম্মদ বিন বখতিয়াৰ খিলজী আৰু কামৰূপৰ ৰজা পিথুৰ মাজত এই আক্ৰমণ হৈছিল। এই যুদ্ধ হৈছিল মহম্মদ বিন বখতিয়াৰ খিলজী আৰু কামৰূপৰ ৰজা পিথুৰ মাজত। এই যুদ্ধত পিথুৰ জয় হৈছিল। মুছলমানৰ দ্বিতীয় আক্ৰমণ হৈছিল 1226 চনত। গিয়াছুদ্দিন খিলজী আৰু কামৰূপৰ ৰজা পিথুৰ মাজত হৈছিল এই আক্ৰমণ। এই যুদ্ধতো পিথুৰ জয় হৈছিল। মুছলমানৰ তৃতীয় আক্ৰমণ। এই আক্ৰমণ এইকাৰণে গুৰুত্বপূৰ্ণ যে এই যুদ্ধত পিথুৰ মৃত্যু হৈছিল। এই যুদ্ধ হৈছিল 1228 চনত আৰু নাছিৰুদ্দিন আৰু কামৰূপৰ ৰজা পিথুৰ মাজত এই যুদ্ধ হৈছিল। মুছলমানৰ চতুৰ্থ আক্ৰমণ। 1257 চনত হৈছিল এই আক্ৰমণ। তুঘিল খাঁ আৰু কামৰূপৰ ৰজা সন্ধ্যাৰ মাজত এই আক্ৰমণ হৈছিল আৰু এই যুদ্ধত সন্ধ্যাৰ জয় হৈছিল। তুৰ্বকৰ অসম আক্ৰমণ। 1532 চনত এই আক্ৰমণ হৈছিল। আহোমৰ ৰজা আছিল এই আক্ৰমণৰ সময়ত চুহুমুং। এই যুদ্ধতে মূলা গাভৰুৰ মৃত্যু হৈছিল আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাসমূহত অহা দেখা যায়। মূলা গাভৰুৰ স্বামীৰ নাম আছিল ফ্ৰাছেমুং বৰগোহাঁই। শৰাইঘাটৰ ৰণ। পৰীক্ষাৰ ফালৰ পৰা শৰাইঘাটৰ ৰণ বহুত গুৰুত্বপূৰ্ণ। 1671 চনত হৈছিল এই ৰণ। আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল এই ৰণ। আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। এই যুদ্ধত মোগলৰ পৰাজয় আৰু আহোম সেনাৰ জয় হৈছিল। মিৰ জুমলাৰ অসম আক্ৰমণ। 1662 চনত এই আক্ৰমণ হৈছিল। সেই সময়ত আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ। আলাবৈ ৰণ। 1669 চনত এই আক্ৰমণ হৈছিল। আহোমৰ ৰজা চক্ৰধ্বজ সিংহ আছিল সেই সময়ৰ আহোম ৰজা। পিছলিপৰীয়া ৰণ। 1547 চনত হৈছিল পিছলিপৰীয়া ৰণ। আহোম আৰু কোচ ৰাজ্যৰ মাজত এই ৰণ হৈছিল। আহোমসকলৰ ৰজা আছিল সেই ৰণৰ সময়ত চুক্লেমুং। চামধাৰী বা ভৰলী ৰণ। এই ৰণক আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ হিচাপে জনা যায়। 1615 চনত হৈছিল এই ৰণ। আহোমৰ ৰজা আছিল সেই সময়ত প্ৰতাপ সিংহ। লতাকটা ৰণ। 1668 চনত হৈছিল লতাকটা ৰণ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত এই ৰণ হৈছিল। মণিপুৰত দুৰ্গম পথেদি লতা কাটি আহোম সৈন্য আগবাঢ়িব লগা হোৱাৰ বাবে এই ৰণক লতাকটা ৰণ হিচাপে জনা যায়। গতিকে এইখিনিতে আমাৰ ভিডিঅ'টো শেষ হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ যিখিনি তথ্য বহুতো কিতাপৰ পৰা উলিয়াব লগা হৈছে। যদি তথ্যসমূহৰ মাজত কিবা ভুল হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ঠিক আছে, থেংক ইউ।